তো হেল্ল' গাইজ, আজি দেওবাৰ আৰু আমাৰ গাঁৱৰ সৰু সৰু ল'ৰাবোৰে আজি হকী খেলি আছে আৰু মই যাম হকী খেলিবলৈ। আৰু আমাৰ ইয়াত হকী কেনেকৈ খেলে আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। আৰু ইউটিউবত চাইছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত চাইছে যদি ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব। এইফালে দেখিছে মই দোকান খুলি থোৱা আছে, মানে এতিয়া কাষ্টমাৰ নাই, ময়ো অলপ খেলি দেখুৱাম আপোনালোকক হকী। তো এইফালে দেখিছে হকী খেলি আছে গাইজ। এইবোৰ মানে এতিয়া ভাগৰ লাগিলে অলপ ৰখিছে। তো গাইজ মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, হকী খেলি দেখুৱাই আছোঁ আপোনালোকক। आज आप आ रहे हैं विराट कोहली यहाँ पर खेलने के लिए। विराट कोहली आपके लिए आगे जगह है, यहाँ पर वीडियो हो रही है। ये देखो छक्का मार दिया मैंने। দোকানত মানুহ আহিছে, খেলিব নোৱাৰোঁ। ভিডিঅ'টো আজিলৈ ইমানেই।